এই তই আহা বহ এই সোফাতে বহ বেৰেণ্ড হয় বহি আৰাম পাবি ব্ৰেণ্ড মানে তই ব্ৰেণ্ডৰ কথা কৈছ চাগে সেইটোৱে বেৰেণ্ড খবৰ খাতি নললি আৰু চিধা ব্ৰেণ্ডতে ধৰিলি তোৰ আগৰ স্বভাৱটো নগ'ল আৰু ন বাই দা ৱে তই চশমাযোৰ পিন্ধিছ যে চকু গ'ল চাগে তোৰ নহয় চকু ঠিকে আছে মোৰ ৰেবেনৰ হয় যে সেইকাৰণে পিন্ধি আছো আৰু 18,300 টকা মই ৰেবেনৰ বাহিৰে বেলেগ চশমা পিন্ধিব নোৱাৰোতো এইটো টেবুলত থৈ দিছোন লাহেকে দে ৰেবেন চুবলৈকে ভয় লাগিছে বহুত দামী চশমা নহয় থৈ দিছো ৰ বহুত নম্বৰত আহিছ দেই তই পিছে তোৰ চাৰ্টটো কিহৰ হয় ভাল লাগিছে দেই এইটো জানো পাই কিহৰ এইটো মই গমেই নাপাওঁ আমাৰ এখেতে আনিছিলে 3-4 বছৰ হৈ গ'ল পিন্ধি বাৰু আৰামেই লাগে সেইকাৰণে ভাল লগা নাই তই ব্ৰেণ্ডৰ কাপোৰ পিন্ধিবি না এইটো চা ৰিবকৰ মোৰ ঘৰত খোৱাৰ পৰা আদি কৰি কাপোৰ পিন্ধালৈকে চব ব্ৰেণ্ডৰে হয় উইদাউট ব্ৰেণ্ড আই কান লিভ তইতো চব ব্ৰেণ্ডৰে ইউজ কৰ পিছে তোৰ ল'ৰা ছোৱালীকেইটা কোনটো ব্ৰেণ্ডৰ ৰিবক নে এডিডাছ নহয় ল'ৰা ছোৱালীকেইটাহে মোৰ নিজৰ বাকী চব ব্ৰেণ্ডৰ 6 hours later ৰচোন ফোন এটা আহিছে হেল্ল' ৰ'বাচোন মই ইণ্টাৰভিউ এটাত আছিলোঁ মানে অলপ আমি পিছত কথা পাতিম দেই ঠিক আছে তই বাৰু মিছা কথা কৈছ দেই হাৰামি চালা কুকুৰ ইণ্টাৰভিউ হা তইতো কি ফোন চলাইছ কেলে এইটো চিনি পোৱা নাই নেকি তহঁতৰ কোম্পানীৰে হয় চাগে এইটো আৰে নহয় চিনি পাইছো কাৰণেতো সুধিছো এনেকুৱা ফোন আমাৰ কোম্পানী অকল দুটাহে বনাইছে তই ক'ত পালি এইটো মই গিফ্ট পোৱা হয় মোৰ বন্ধু এজন আছে প্ৰণৱ শৰ্মা বুলি সিয়ে দিছিলে মোক প্ৰণৱ শৰ্মা ছাৰ আৰে সেইজন আমাৰ বছ হয় ৰ ফোন এটা কৰিছো নালাগে নকৰিবি এতিয়া পিছত কৰিবি একো নহয় ৰ তোৰো শ্ব'এফ এটা হৈ যাব লেভেলটো বাঢ়ি যাব ছাৰ আগত তোৰ ৰচোন মই যোৱাৰ পাছত তই ফোনটো কৰিবি মোক কথা দুটামান আছে মই তোক ক'ম তাৰপিছত যামগে এক নম্বৰতে তই যে কোম্পানীৰ পৰা ইমান টকা পাইছ দৰমহা হিচাপত তই ইমান টকাৰ যোগ্য নহয় তই লাকিলিহে পাইছ কাৰণ তই যোগ্যৰ বলত পোৱাহেঁতেন তোৰ ইমান ফটনি নহ'ল হয় ইমান অহংকাৰো নহ'ল হয় তই নিজকে ধনী বুজাবৰ কাৰণে তই দেখাব খুজি আছ যে মই ইমান ধনী চোৱা 2 নম্বৰতে তই শিক্ষিত হ'ব পাৰ কিন্তু তই জ্ঞানী নহয় আৰু 3 নম্বৰ কথা তই যে চিন্তা কথাই কৈছো লগৰ বুলি বেয়া নাপাবি তই বৰ অদৰকাৰী জ্ঞান উপায় দি থাকো দে যা হ'ব দে মই যাওঁ আৰু বৰ জ্ঞান দি থাকে দেই এইটোৱে প্ৰণৱ ছাৰলৈকে ফোন এটা কৰো তেতিয়া মোৰো শ্ব'এফ এটা হৈ যাব হেল্ল' প্ৰণৱ ছাৰ হেল্ল' কোৱা ছাৰ আপুনি নয়নক চিনি পায় নেকি এই জাষ্ট আমাৰ ঘৰলৈ আহিছিলে নয়ন নহয় নয়ন ছাৰ বুলি ক'বা তেখেত আমাৰ কোম্পানীৰ অ'নাৰ হয় আৰু তেখেতে আমাৰ ভাল নিউজ এটা আছে আমাৰ কোম্পানী এজনক প্ৰমোশ্যন দি আমাৰ কোম্পানী চিফ বনোৱা কথা আছে কিজানি ইণ্টাৰভিউ ল'বলৈ তোমাৰ ওচৰলৈ গৈছিলে ছাৰে ইণ্টাৰভিউ তেনেকৈ লয় প্ৰায় মোৰো তেনেকেই লৈছিলে কেনেকুৱা হ'ল ইণ্টাৰভিউ শ্ব'অফ হৈ গ'ল ছাৰ जो मजा है हिंदुस्तान के हर व्यक्ति को देना ভাবিছ নেকি